নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। আজি এগৰাকী কণ্ঠশিল্পীৰ ওপৰত কথা পাতিম বুলি ভাবিছোঁ। আপোনালোকে তেখেতক চিনিয়ে পায়। তেখেতৰ নাম হৈছে মৰ্মিতা মিত্ৰ, যিগৰাকীক আমাৰ অসমৰ মানুহে একদম ৰঙা দলিচা পাৰি আদৰিবলৈ সাজু হৈ আছে মানে অলৰেডি আদৰি কিনে একেবাৰে বুকুৰ মাজত সোমাই লৈছে। আৰু তেখেতৰ ওপৰত আজি অলপমান কথা পাতিম বুলি ভাবিছোঁ। তেখেতক কেইটামান প্ৰশ্ন কৰিবলগীয়া আছে। এতিয়া প্ৰথম কথা হ'ল, যোৱাকালিৰ পৰা এটা ভিডিঅ' বৰ ভাইৰেল হৈ আছে ছ'চিয়েল মিডিয়াত। মানে এখন ষ্টেজত মৰ্মিতা মিত্ৰৰ হাজবেণ্ডক কোনোবাই বেয়াকৈ কৈছিল। কি বেয়াকৈ কৈছিল মই এইটো ভালকৈ গম নাপাওঁ। খালি বেয়াকৈ কৈছিল, আৰু বেয়াকৈ কোৱাৰ প্ৰত্যুত্তৰ হিচাপে তেওঁ মৰ্মিতা মিত্ৰই এটা কথা কৈছে যে তই যদি এটা মাকৰ সন্তান হয় তেতিয়াহ'লে তই ষ্টেজৰ ওপৰলৈ উঠি আহ। মানে অনুৰাগীগৰাকীক কৈছে, তই যদি এটা মাকৰ সন্তান হয় তেতিয়াহ'লে তই ষ্টেজলৈ উঠি আহ। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল, এগৰাকী কণ্ঠশিল্পীৰ মুখৰ পৰা যে এই বাক্যটো ওলালে, এই বাক্যটোৱে সমাজক কি মেছেজ দিব? শিল্পীসকলৰ কাম কি? শিল্পীসকলৰ কাম হৈছে তেওঁলোকৰ গানৰ জৰিয়তে বা কথাৰ জৰিয়তে সমাজক এটা ভাল মেছেজ দিয়া। এতিয়া এইজনীৰ মুখৰ পৰা যিটো বাক্য ওলাল, তাইৰ মুখৰ সেই বাক্যটোৱে সমাজক কি মেছেজ দিব? তাৰমানে নৱপ্ৰজন্মই তেনেকুৱা শব্দ ইউজ কৰিব লাগে। তই যদি এটা মাকৰ সন্তান হয় তেতিয়াহ'লে তই ষ্টেজলৈ উঠি আহ, সেনেকুৱা বাক্য তাৰমানে তেখেতৰ অনুৰাগী তথা নৱপ্ৰজন্মই ব্যৱহাৰ কৰিব লাগে। তেখেতে সেইটোৱে বুজালে। মৰ্মিতা মিত্ৰ বাইদেউ, আপোনাৰ এই বাক্যটো ক'বলৈ অলপো বেয়া নালাগিল নেকি? ৰাজহুৱা স্থানত আপুনি যে ৰাজহুৱা স্থানত এনেকুৱা এটা বাক্য কৈ দিলে, আপোনাৰ অলপো বেয়া নালাগিল নেকি? অলপমানতো লাজ কৰক। অলপমান লাজ বোলা বস্তুটো আচলতে আৰ্টিষ্টৰ থাকিব লাগে। আপুনি যিটো কথা ক'লে যে তই যদি এটা মাকৰ সন্তান হয় তেতিয়াহ'লে তই ষ্টেজলৈ উঠি আহ, এই বস্তুটো আপুনি কোনটো দিশ বুজাব বিচাৰিলে? তাৰমানে আপোনাৰ অনুৰাগীসকল ভাল হোৱাটো বিচাৰে নে দুনিয়াৰ বেয়া শব্দ কৈ কিনে অভদ্ৰ এগৰাকী অনুৰাগী হোৱাটো বিচাৰে? সেইটো ক'লে মানে ভাল লাগিলহেঁতেন। আৰু আপুনিওতো অসমীয়া বুজি পায়, সেইকাৰণে অসমীয়াতে কৈছোঁ। আপুনি অনুৰাগীবিলাক কোনফালে যোৱাটো বিচাৰিছে? ভাল হোৱাটো বিচাৰিছে নে আপোনাৰ সংগীতৰ জৰিয়তে বা কথাৰ জৰিয়তে বেয়া হোৱাটো বিচাৰিছে? মই সেইটোহে বুজি পোৱা নাই তাৰমানে। আৰু এটা কথা, অনুষ্ঠানখনত যিকেইজন মানুহ জড়িত আছিল, এই বাক্যটো শুনাৰ লগে লগে তেখেতক আচলতে ষ্টেজৰ পৰা নমাই দিব লাগিছিল। অনুৰাগীজনে কি উদ্দেশ্যত কৈছে মই নাজানো, হয়তো তেওঁ মদ্যপান কৰিও ক'ব পাৰে। কিন্তু আপুনি যিটো বাক্য কৈছে যে তই যদি এটা মাকৰ সন্তান হয় তই ষ্টেজলৈ উঠি, আপুনিতো মদ্যপান কৰা নাছিল, আপুনি সুস্থ অৱস্থাতে আছিল, ভালকৈ দেখা পাইছোঁ। মই ভিডিঅ'বিলাক এডিট নকৰোঁ কাৰণে মই দেখাব পৰা নাই, কিন্তু এডিট কৰিলে মই দেখাই দিব পাৰিলোঁ হয়। আপুনিতো সুস্থ অৱস্থাতে আছিলে। সুস্থ অৱস্থাত থাকি আপোনাৰ এনেকুৱা এটা বাক্য ক'বলৈ আপোনাৰ লাজ নালাগিল নে বা বেয়া নালাগিল নে? আপুনিতো এগৰাকী বিবাহিত মহিলা। আপোনাৰ যদি ল'ৰা ছোৱালী আছে তো আপোনাৰ পৰা এই বস্তুটো শিকাব নেকি আপুনি, যে মানুহক এনেকৈ কথা ক'ব লাগে? আপোনাৰ ল'ৰা ছোৱালীয়ে কি শিকিব বা আপোনাৰ অনুৰাগীখিনিয়ে কি শিকিব? আপুনিতো জুবিনদাৰ গান গাই আপুনি ভাইৰেল হ'ল না। জুবিনদাইতো আপোনাক কেতিয়াও কোৱা নাই যে তই এনেকুৱা লেংগুৱেজ ইউজ কৰ। দাদাইতো কেতিয়াও এনেকুৱা কথা কোৱা নাই। এইবিলাক কথা ক'ব নাপায় আচলতে। এইবিলাক কথা ক'লে আঘাত লাগে। কাৰণ আপুনি জুবিনদাৰ গান গায় কাৰণে আপোনাক মই 1% হ'লেও ভাল পাওঁ। বৰ বেছি ভাল নাপাওঁ, কিন্তু 1% ভাল পাওঁ। তো গতিকে যদি আপোনাৰ মুখৰ পৰা এইবিলাক কথা শুনিলে একচুৱেলি ভাল নালাগে। কাৰণ আপুনি এগৰাকী বিবাহিত মহিলা। গতিকে বিবাহিত মহিলা যেতিয়া হয় তেতিয়া এনেকুৱা কথা ক'ব নাপায় কিন্তু। আৰু এটা কথা আছে, অসমীয়াত এষাৰ কথা আছে যে কটা যায় কথাত বতা পায়। গতিকে সেই বস্তুটো আপুনি অলপমান মনত ৰাখিব। আৰু আপুনি কালি যিটো বিহেভ কৰিলে সেইটো কিন্তু ভাল মানুহৰ বিহেভ নহয় আচলতে। কাৰণ আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বুলি এটা কথা আছেতো। এতিয়া আপোনাৰ যিখিনি অনুৰাগী আছিলে কালি আপোনাৰ নিউজটো দেখাৰ পিছত আধা অনুৰাগী আপোনাৰ কমি যাব। কাৰণ এগৰাকী কণ্ঠশিল্পীয়ে এখন ষ্টেজত এনেকৈ কোৱাটো কোনেও নিবিচাৰে। তাৰমানে আপুনি যিটো কথা কৈছে যে তই যদি এটা মাকৰ সন্তান হয় তই ষ্টেজত উঠি আহ,
সেইটো কিন্তু ভাল কথা হোৱা নাই। আৰু আজিলৈকে অসমৰ কোনো এগৰাকী কণ্ঠশিল্পীয়ে ইমান বেয়া ৱৰ্ড ইউজ কৰা মই দেখা নাই। ইভেন জুবিন দায়েও কৰা নাই। জুবিন দাই কেতিয়াবা স্লেং ৱৰ্ড ইউজ কৰে, সেইকেইটা ক'ব পাৰি, সেইকেইটা মানুহৰ মাজত ক'ব পাৰি, বা আমিও কেতিয়াবা খং উঠিলে কওঁ, বা দাদাইও কয়, সেইটো বাৰু পিছৰ কথা। কিন্তু আপুনি এগৰাকী মহিলা হৈ পেলাই এনেকৈ ক'ব বুলি একদম ভবা নাছিলোঁ দেই। মানে আপোনাৰ প্ৰতি 1% ভালপোৱা আছিল, আজিৰ পৰা কিন্তু সেইটো কমি গ'ল। আপুনি একদম মানে ভুল কৰি দিলে এইটো। আৰু যিসকল কমিটিত আছিল, মই এটাই অনুৰোধ কৰোঁ, ভৱিষ্যতে এই মৰ্মিতা মিত্ৰক আপোনালোকে কোনো সংগীতানুষ্ঠানত নামাতিব। মই বিহু কমিটি হওক, পূজা কমিটি হওক, সকলোকে অনুৰোধ কৰিছোঁ, কোনেও যাতে এইজনীক মানে কোনেও যাতে নামাতে আৰু দেই। নহ'লে কিন্তু আৰু মুখেদি কি ওলায় মই ধৰিব পৰা নাই, আৰু বা কি শব্দ ওলায় এইজনীৰ মুখেদি। গতিকে আপোনালোকে নমতাটোৱে ভাল, নমতাই সিদ্ধান্ত লওক, তেতিয়াহে মানে ভাল হ'ব। গতিকে এইখিনিকে ক'লোঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে এইজনীয়ে পায় আৰু ভিডিঅ'টো।